আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এখন সুন্দৰ পুথি পল ব্ৰাণ্টনৰ কালজয়ী কীৰ্তি এ চাৰ্চ ইন চিক্ৰেট ইণ্ডিয়াৰ অসমীয়া অনুবাদ ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ। এই পুথিখন আমাৰ পৰমেশ দত্তদেৱে তেখেতে অসমীয়ালৈ অনুবাদ কৰিছে আৰু ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ কিতাপখনৰ ISBN মাৰ্ক হ'ল 97893484236110। লেখক পৰমেশ দত্ত, প্ৰকাশক মৰমলেণ্ড, স্বত্ব লেখক, প্ৰথম প্ৰকাশ ফেব্ৰুৱাৰী 2025, মূল্য 300 টকা, বেটুপাত মৰমলেণ্ড, মিডিয়া পাৰ্টনাৰ ডেম'ক্ৰেচি লাইভ, মুদ্ৰণ মৰমলেণ্ড, প্ৰথম মহলা, বৰুৱা কমপ্লেক্স, হাতীগাঁও, গুৱাহাটী 38। আমি কিতাপখনৰ ভিতৰলৈ যোৱাৰ আগতে আমি মূল যিজন লেখক পল ব্ৰাণ্টন তেখেতৰ পৰিচয় কিতাপত দিয়া মতে অলপ জানি লওঁ আহক। পল ব্ৰাণ্টনৰ প্ৰকৃত নাম আছিল ৰাফেল হাৰ্ষ্ট। 1898 চনত ইংলেণ্ডৰ লণ্ডন চহৰত হাৰ্ষ্টে জন্মগ্ৰহণ কৰিছিল। তেওঁ প্ৰথম বিশ্বযুদ্ধত সৈনিক হিচাপে অংশগ্ৰহণ কৰিছিল। তেওঁ বিশ্বৰ অন্যতম প্ৰসিদ্ধ আধ্যাত্মিকতাৰ অন্বেষণকাৰী হোৱাৰ লগতে এজন বিখ্যাত লেখক। আধ্যাত্মিকতাৰ ওপৰত পল ব্ৰাণ্টনে কেইবাখনো উৎকৃষ্ট মানৰ গ্ৰন্থ ৰচনা কৰি বিশ্বত সমাদৰ লাভ কৰিছে। ব্ৰাণ্টনে 1930 চনত আধ্যাত্মিক জ্ঞান আৰু সিদ্ধ যোগী ঋষিসকলৰ সাক্ষাৎ লাভৰ অন্বেষণত ভাৰতলৈ আহিছিল আৰু সমগ্ৰ দেশখন ঘূৰি ফুৰিছিল। ভ্ৰমণকালত তেওঁ কেইবাগৰাকী যোগী আৰু সন্ন্যাসীক সাক্ষাৎ কৰিছিল আৰু 1934 চনত তেওঁ শ্ৰী ৰামানা মহৰ্ষিৰ সাক্ষাৎ লাভ কৰে। তাৰ পাছতেই তেওঁ ভাৰতীয় গোপন জ্ঞানৰ প্ৰতি আকৰ্ষিত হয়। 1934 চনত তেওঁ ভাৰতত তেওঁৰ গুৰুৰ সন্ধানৰ বৰ্ণনা দি এ চাৰ্চ ইন চিক্ৰেট ইণ্ডিয়া নামৰ গ্ৰন্থখন ৰচনা কৰে। 1881 চনৰ ছুইজাৰলেণ্ডত তেওঁৰ মৃত্যু হয়। এতিয়া আমি পুথিখনত দিয়া মতে আমি অনুবাদকৰ বিষয়ে অলপ জানি লওঁ। অনুবাদক হ'ল তেখেত পৰমেশ দত্ত। পৰমেশ দত্তৰ পিতৃ কৰ্মসূত্ৰে বজালীত বাস কৰা হেতু তেওঁৰ স্কুলীয়া শিক্ষা বজালী বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হয় আৰু 1662 চনত উচ্চ মাধ্যমিকৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ইঞ্জিনিয়াৰিং কলেজত ভৰ্তি হয়। এই মহাবিদ্যালয়ত স্নাতক উপাধি লোৱাৰ পাছত IIT খড়গপুৰৰ পৰা স্নাতকোত্তৰ উপাধি লৈ অসম ইঞ্জিনিয়াৰিং কলেজত প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। শ্ৰী দত্ত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হৈ IAS হিচাপে নিৰ্বাচিত হয়। তাৰ পাছত তেওঁ উদ্যোগ বিভাগৰ সঞ্চালক, লখিমপুৰ জিলাৰ উপায়ুক্ত, আবকাৰী আৰু পৰিবহণ আয়ুক্ত পদত কাৰ্যনিৰ্বাহ কৰিছিল। 2006 চনত অসম চৰকাৰৰ শিক্ষা বিভাগৰ আয়ুক্ত আৰু সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। শ্ৰী দত্তই চাকৰি কালৰ পৰাই লিখা মেলাৰ লগত জড়িত হৈ থাকিলেও অৱসৰ গ্ৰহণ কৰাৰ পাছৰ পৰা বাতৰি কাকত, আলোচনী, গ্ৰন্থ আদিত প্ৰবন্ধ পাতি লিখিবলৈ লৈছিল। ইতিমধ্যে তেওঁ কেইবাখনো মৌলিক গ্ৰন্থৰ লগতে 5খন গ্ৰন্থ অনুবাদো কৰিছে। 2020 চনত শ্ৰী পৰমেশ দত্তক কামৰূপ জিলা সাহিত্য সভাৰ তৰফৰ পৰা অনুবাদ সাহিত্য বঁটা প্ৰদান কৰা হৈছে। এইখিনি হ'ল অনুবাদকৰ বিষয়ে পুথিখনত দিয়া মতে। পুথিখন বৰ বৃহৎ কলেবৰ নহ'লেও সৰুও নহয়। 383টা পৃষ্ঠা, তাৰে শেষৰ 383 নম্বৰ পৃষ্ঠাত আমাৰ পৰমেশ দত্তদেৱৰ গ্ৰন্থসমূহৰ উল্লেখ কৰিছে। বাকী 382 পৃষ্ঠালৈ এখন পঢ়িবলৈ অকণমান ধৈৰ্য লাগে। তথাপি আচলতে কিতাপখনে টানে। বিষয়ে যেতিয়া টানিব, কিতাপত
উল্লেখ যি কথাখিনিয়ে যদি পাঠকক টানে তেতিয়া কিতাপখন কিমান পৃষ্ঠাৰ কিমান কলেবৰ চিন্তা কৰি লাভ নাই, সেই কিতাপখন পঢ়ি শেষ হ'বই। গতিকে মোৰো তেনেকৈ কিতাপখন আৰম্ভ কৰিলোঁ আৰু কিতাপখন পঢ়ি ইতিমধ্যে শেষ কৰিলোঁ। পুথিখনত অনুবাদকে নিজৰ ফালৰ পৰাও একাষাৰ কৈছে, মই অলপ আপোনালোকক পঢ়ি শুনাওঁ। কাৰণ আধ্যাত্মিক পৃথিৱীখনলৈ আহিছে এজন ব্ৰিটিছ যুৱক। কি সূত্ৰৰ, কি ভাবি, কি চিন্তা কৰি তেওঁ আহিছিল। গতিকে আগকথাখিনি পঢ়ি ল'লে আপোনালোকৰ আৰু ইচ্ছা যাব কিতাপখননো কি এইদৰে আৰু মনটো কিতাপখনৰ প্ৰতি ধাবিত হ'ব। গতিকে মই অনুবাদকৰ একাষাৰ অলপ কিছু অংশ পঢ়ি শুনাইছোঁ। 20 শতিকাৰ আদিভাগত পল ব্ৰাণ্টনে উচ্চ আধ্যাত্মিকতাৰ অন্বেষণত বহু দেশ ভ্ৰমি ফুৰিছিল। 1930 চনৰ পৰা 1934 চনৰ ভিতৰত সেই মহান যোগীসকলৰ সন্ধানত ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিছিল। এই ভ্ৰমণকালত তেওঁ বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। ভাৰত ভ্ৰমণকালত তেওঁ আধ্যাত্মিক ক্ষেত্ৰৰ লগত সংযুক্ত থকা বহু ঋষি মুনি আৰু যোগীৰ লগত সাক্ষাৎ কৰাৰ সমান্তৰালভাৱে তেওঁ বহু ভণ্ড, ভেলকিবাজি, যাদুকৰকো সাক্ষাৎ কৰিছিল। সেই সকলোবোৰৰ মাজৰ পৰা পল ব্ৰাণ্টনে উপযুক্ত যোগীৰ সন্ধান কৰোঁতে তেওঁ ভাৰতৰ ধৰ্মীয় বিশ্বাসৰ ওপৰত যি নিৰ্মোহ বিশ্লেষণ কৰিছে তাৰ দ্বাৰা ভাৰতীয় সংস্কৃতি আৰু দৰ্শনৰ বহু কথা ওলাই পৰিছে। পল ব্ৰাণ্টন এজন বিখ্যাত অন্বেষণকাৰী আৰু লেখক। তেওঁ পাশ্চাত্যৰ আধুনিক শিক্ষাৰে শিক্ষিত আৰু বস্তুবাদী আদৰ্শৰ মাজত ডাঙৰ দীঘল হোৱা লোক। গতিকে তেওঁ বাস্তৱিক বৈজ্ঞানিক দৃষ্টিভংগীৰ মাজেৰে আধ্যাত্মিকতাৰ অন্বেষণ কৰিছিল। এজন বিদেশী আৰু বিধৰ্মী লোকে অৱশেষত ভাৰতৰ সনাতন ধৰ্ম আৰু শ্ৰেষ্ঠ আধ্যাত্মিকতাৰ অস্তিত্বক স্বীকাৰ কৰা কাৰ্যই আমাক গৌৰৱান্বিত কৰিছে। হয়, মই নিজৰ ফালৰ পৰা কৰিছোঁ, কাৰণ আমি ভাৰতীয়। তাৰ পিছৰ অংশ পঢ়িম এতিয়া। 1934 চনত পল ব্ৰাণ্টনে এ চাৰ্চ ইন চিক্ৰেট ইণ্ডিয়া গ্ৰন্থখন ৰচনা কৰি প্ৰকাশ কৰাৰ লগে লগে 5 শতাধিক কপি বিক্ৰী হৈছিল। 2003 চনত এই গ্ৰন্থখনৰ 4ৰ্থ সংস্কৰণ প্ৰকাশ হৈছে। কিতাপখনত অতি মনোগ্ৰাহীভাৱে তেওঁ সাক্ষাৎকাৰবোৰৰ বৰ্ণনা কৰিছে। তাৰ ফলশ্ৰুতিত ৰামানা মহৰ্ষি আৰু শংকৰাচাৰ্যৰ দৰে মহাত্মাসকলৰ নাম বিশ্বৰ আধ্যাত্মিকতাৰ অনুৰাগী লোকসকলৰ মাজত প্ৰচাৰ হৈ পৰিল। ভাৰতৰ এই প্ৰাচীন প্ৰজ্ঞা সাধনা পৰৱৰ্তী সময়ত বিভিন্ন বিধৰ্মীৰ আক্ৰমণত আৰু বিধৰ্মীৰ শোষণত পৰি বহু ক্ষতি সাধন হ'ল। বক্তিয়াৰ খিলজীয়ে নালন্দা বিশ্ববিদ্যালয়ত লক্ষাধিক আপুৰুগীয়া গ্ৰন্থ ভস্মীভূত কৰিছিল। সেই পৰিস্থিতিৰ বাবেই হয়তো আমাৰ দেশত জ্ঞানী গুণী সাধু সন্তসকলৰ প্ৰভাৱ ক্ৰমাৎ কমি আহিল আৰু তেওঁলোকে পাহাৰৰ গুহাত অৰণ্যৰ নিৰ্জনতাত থাকি সিদ্ধি লাভৰ চেষ্টাত ব্ৰতী হৈ পৰিল আৰু সমাজৰ পৰা বিচ্ছিন্ন হৈ পৰিল। দুৰ্ভাগ্যৰ কথা যে ভাৰতত বৰ্তমান প্ৰকৃত যোগী সন্ন্যাসী সংখ্যা প্ৰায় নোহোৱাৰ দৰেই। আমাৰ দেশখন আধ্যাত্মিক দেশ হিচাপে বিশ্বত স্বীকৃত। আমাৰ দেশৰ আধ্যাত্মিকতাৰ জ্ঞান যোগ সাধনাক সুৰক্ষিত কৰি ৰখাৰ বাবে এইবোৰ গোপন কৰি ৰখা হৈছে। পবিত্ৰ আৰু পুণ্য দৰ্শনবোৰ নিগ্ৰোহ কৰি ৰখাৰ বাবেই পল ব্ৰাণ্টনে চিক্ৰেট ইণ্ডিয়া বুলি কৈছে। আমাৰ বহু ধৰ্মীয় গুৰু সন্ন্যাসীয়ে আমাৰ আধ্যাত্মিক দৰ্শনৰ বহু ব্যাখ্যা প্ৰচাৰ কৰিছে, কিন্তু পল ব্ৰাণ্টনৰ দৰে এজন খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী ইংৰাজে বিশ্বৰ বিভিন্ন দেশত অন্বেষণ কৰাৰ পাছত ভাৰতবৰ্ষত প্ৰকৃত আধ্যাত্মিকতা তথা গুপ্ত জ্ঞানৰ সন্ধান লাভ কৰি প্ৰচাৰ কৰাৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ। গতিকে আৰু লেখকে আৰু অলপ পঢ়ি শুনাইছোঁ। গ্ৰন্থখন পঢ়াৰ পাছত আমাৰ দেশৰ লেখকে যেতিয়া গ্ৰন্থখন পঢ়িছিল তাকে কৈছে, গ্ৰন্থখন পঢ়াৰ পাছত আমাৰ দেশৰ পৰম্পৰাগত বৈদিক সংস্কৃতি আধ্যাত্মিক প্ৰজ্ঞাৰ আভাস পাবলৈ সক্ষম হ'লোঁ। হিংসা জৰ্জৰ বিশ্বত আধ্যাত্মিক চিন্তাধাৰাইহে প্ৰকৃত স্থায়ী শান্তি আৰু মানৱতাবোধ আনিব পাৰে। বিশ্ব শান্তিৰ বাবে ভাৰতীয় ভাতৃত্ববোধৰ দৰ্শনেৰে বিশ্বক প্ৰয়োজনীয় জ্ঞানৰ আলোক দিব পাৰিব। এই কথা
পল ব্ৰাণ্টনে গ্ৰন্থখনৰ শেষ ভাগত স্পষ্টকৈ উল্লেখ কৰিছে। গতিকে অসমীয়া পঢ়ুৱৈসকলৰ মাজত গ্ৰন্থখন অনুবাদ কৰি প্ৰচাৰ কৰাৰ বাবে মই ইচ্ছুক হ'লোঁ। কিছু অংশ মই পঢ়ি শুনালোঁ, গতিকে আপোনালোকেও শুনিছে। কিমান সুন্দৰ কথা, এজন ব্ৰিটিছ লোক ভাৰতত আহিছে আধ্যাত্মিকতাৰ সুৰ বিচাৰি। সেই আধ্যাত্মিকতা তাৰ মাজতেই আছে শান্তি। গতিকে বাকী যিখিনি মানে পুথিখনৰ মাজৰ পৰা ক'ব লগা, আপোনালোকক শুনাব লগা আছে অলপ কিছু, মই এইখিনি কাইলৈ আপোনালোকক নেক্সট মোৰ এপিছ'ড এটা কৰি পেলাই কিতাপখনৰ ওপৰত মই শুনাই দিম। বহুত ধন্যবাদ ইমান দূৰলৈ আপোনালোকে যে শুনিছে।